নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছো। সো এপইন্টমেন্ট লোৱাৰ পিছত কিন্তু আপোনালোকে এটা কথা ভাবিব যে যেতিয়াই জয়নিং কৰিব দিয়ে সেই প্ৰথম দিনাখনে আপোনালোকে জয়েন কৰিব। ইয়াৰ কিছুমান কাৰণ আছে। প্ৰথম কাৰণটো হ'ল কি যে আপোনালোকৰ জয়নিং ডেটৰ পৰাই আপোনাৰ স্যালাৰিটো কাউন্ট হ'ব। এইটো এটাটো আছে, স্যালাৰিটো এটা আছে, কিন্তু কিছুমানে স্যালাৰি ডাঙৰ কথা নহয় বুলি ভাবে, কিন্তু তাতকৈ ডাঙৰ কথা নেক্সট ইম্পৰ্টেন্ট কথাটো হ'ল কি যে আপোনালোকৰ সিনিয়ৰিটিটো বহুত ম্যাটাৰ কৰে। যিদিনাখন আপোনালোকে যোনটো সময়ত আপোনালোকে জয়েন কৰিব তাৰ দিনৰ পৰাই আপোনালোকৰ জয়নিং ডেটটো কাউন্ট কৰিব। আৰু ইন ফিউচাৰত যদি হেডমাস্টাৰ হ'ব লগা হয়, কিবা কাৰণত সিনিয়ৰিটিৰ ম্যাটাৰটো আহি যায়, তেতিয়াহ'লে আপোনালোকৰ সিনিয়ৰিটিটো থাকি যাব। সেইকাৰণে কিছুমান ক্যান্ডিডেটে বা ভাবি লয় মইতো এপইন্টমেন্ট লেটাৰ পাইছো, কিছুদিন মানে ঘৰতে থাকি লওঁ দুই এদিন, তাৰ পিছত মানে জয়নিং কৰি লম, কাৰণ জয়নিংৰ সময়টো দিয়ে জেনেৰেলি 15 দিন 10 দিন এনেকুৱা দিয়া থাকে। সো সেইটো ভুলটো নকৰিব। আপোনালোকে প্ৰথম দিনাখনেই জয়নিং কৰিব আৰু লগতে পাৰিলে এদিন বা দুদিন ছুটি লৈ পেলাই ঘৰতে আপোনালোকে থাকিব পাৰিব, সেইটো কৰিব পাৰিব, বাকিখিনি যা যোগাৰ কৰিব পাৰিব। তো সেইকাৰণে প্ৰথম দিনাখনে জয়েন কৰিব। তাৰ পিছত আহিলে আমি জয়নিং কৰোতে কি কি কৰিব লাগিব। জয়নিং কৰোতে প্ৰথমটো হ'ল আপোনালোকৰ কিছুমান ডকুমেন্টস হয়তো গোটাব লাগিব, যোগাৰ কৰিব লাগিব। প্ৰথমটো হ'ল এপইন্টমেন্ট লেটাৰ দিয়াই থাকে আৰু এটা জয়নিং লেটাৰ লিখিব লাগিব, জয়নিং ৰিপৰ্টটো লিখিব লাগিব। পাৰিলে আপোনালোকে টাইপিং কৰি থব, কাৰণ সেইটো আপোনালোকে যেতিয়া একচেপ্ট কৰিব প্ৰিন্সিপালে বা হেডমাস্টাৰে, সেইটো আপোনালোকে গোটেই আপ টু ৰিটায়াৰমেন্ট সময়লৈকে ৰাখিব লাগিব। তাৰপিছত নেক্সটটো আহিলে কিছুমান মানে মেন্ডেটৰী আছে, যেনেকে এফিডেভিট দিব লাগিব টু চাইল্ড পলিচিৰ। আজিকালি আসাম গভৰ্ণমেণ্টৰ যিটো নৰ্মছ আছে টু চাইল্ড পলিচিৰ, সেইটো এপ্লিকেশ্যন ফৰ্ম থাকে বা কিছুমানে এফিডেভিট বনাই পেলাই দিয়ে, সেইটো দিব পাৰিব। তাৰপিছত নেক্সটটো হ'ল কি যে আপোনালোকৰ কাৰোৰে অৰুণোদয় নাই, সেইটো এটা দিব লাগিব আণ্ডাৰটেকিং। তাৰপিছত নেক্সট হ'ল এনপিএছৰ আণ্ডাৰটেকিংটো দিব লাগিব। সো এই চাৰিটা ডকুমেন্টছটো আপোনালোকে দিব লাগিব। বাকিখিনি আপোনালোকৰ কোৱালিফিকেশ্যনৰ ডকুমেন্টছ দৰকাৰ নহয়, কিন্তু তথাপিও লৈ যাব, কেতিয়াবা খুদি দিব পাৰে। তাৰপিছত আৰু কেতিয়াবা আজিকালি মেডিকেল ৰিপৰ্ট খোজে আৰু পুলিচ ভেৰিফিকেশ্যন কৰাই ল'ব লাগিব, সেই দুটাও দিব লগা হয়। কিন্তু কেনেবাকে যদি সেই দুটা দিব নোৱাৰে, তেতিয়াহ'লে সেই চাৰিটা ডকুমেন্টছ দি পেলাই আপোনালোকে জয়নিং কৰিব। তাৰপিছত বাকীখিনি দুটা পুলিচ ভেৰিফিকেশ্যন আৰু মেডিকেল ৰিপৰ্টৰ পিছত বনাই পেলাই আকৌ ছাবমিট কৰিব পাৰিব। কিন্তু প্ৰথম দিনাখনেই আপোনালোকে জয়নিং কৰিব। শেষত সকলোকে যিকেইজন টিচাৰ্ছে এপইন্টমেন্ট লেটাৰ ল'বলৈ যাব, সমূহ টিচাৰ্ছকে মই মোৰ ফালৰ পৰা অভিনন্দন জনাই এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। শেষলৈকে এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। থেংক ইউ।